এদিনাখনৰ কথা। এখন পাৰ্কত এজন ল'ৰা দুখ মনেৰে বহি কিবা চিন্তা কৰি আছিল। ল'ৰাজন কিবা এটা কথাত বৰ দুখী আছিল। তেতিয়া এজন বয়সস্থ লোক তেওঁৰ কাষলৈ আহি ওচৰতে বহিলে আৰু দুখৰ কাৰণ সুধিলে। তেতিয়া ল'ৰাজনে ক'লে, মই বহুত চিন্তাত পৰিছো। মই এটা ব্যৱসায় কৰিছিলো, যিটোত মোৰ 10 লাখ টকাৰ লোকচান হৈ গ'ল। এতিয়া মোৰ ওপৰত 10 লাখ টকাৰ বেংকৰ ধাৰ আছে। ঘৰটোও বন্ধকত থোৱা আছে আৰু মোৰ বুঢ়ী মাজনীও বেমাৰত পৰি আছে। বুজি পোৱা নাই এতিয়া মই কি কৰো। বয়সস্থ লোকজনে ল'ৰাজনৰ কথা বৰ মন দি শুনিলে। তাৰ পিছত ল'ৰাজনক ক'লে, ৰ'বা, মই তোমাৰ চিন্তা এতিয়াই দূৰ কৰি দিছো। মোৰ নাম জামছেদজী টাটা আৰু মই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। এইখন লোৱা, মই তোমাক 10 লাখ টকাৰ এখন চেক দিছো। তুমি এইখনেৰে তোমাৰ চিন্তা দূৰ কৰা। তাৰ পিছত টকা উপাৰ্জন কৰি এবছৰৰ পিছত মোক ঘূৰাই দিবা। মই ঠিক এবছৰৰ পিছত ইয়াতে তোমাৰ লগত দেখা হ'ম। তেতিয়া তুমি মোৰ পইচা ঘূৰাই দিবা। এইখিনি কৈয়ে তেওঁ তাৰ পৰা উঠি গুচি গ'ল। ল'ৰাজনে আচৰিত হৈ তেওঁৰ ফালে চাই থাকিল, যেন তেওঁ সপোনে দেখি আছে। ল'ৰাজনৰ সকলো সমস্যা যেন পলকতে নোহোৱা হৈ গ'ল। তেওঁ জামছেদজী টাটাৰ নাম শুনিতো আছিল, কিন্তু কেতিয়াও তেওঁক দেখা নাছিলে। ল'ৰাজনৰ বিশ্বাসেই হোৱা নাছিল যে কোনোবাই ইমানখিনি টকা কোনো অচিনাকি ব্যক্তিক কেনেকৈ দিব পাৰে। ল'ৰাজনে ভাবিলে যে অচিনাকি ব্যক্তি এজনে যেতিয়া মোৰ ওপৰত ভৰসা কৰিব পাৰে, মই নিজৰ ওপৰত কিয় ভৰসা কৰিব নোৱাৰো। ল'ৰাজনে প্ৰতিজ্ঞা কৰিলে যে তেওঁ প্ৰথমে এই চেকখন ইউজ নকৰে। প্ৰথমে তেওঁ নিজৰ প্ৰচেষ্টা আৰু সততাৰে কাম কৰিব আৰু যদি প্ৰথম প্ৰচেষ্টাত অসফল হয়, তেওঁ তেতিয়াহে এই চেকখন ইউজ কৰিব। ল'ৰাজনে ঘৰলৈ আহি চেকখন আলমাৰীত সুৰক্ষিতভাৱে থৈ দিলে আৰু নিজৰ কামত সম্পূৰ্ণ তন্ময়তাৰে লাগি গ'ল। এতিয়া তেওঁৰ এটাই জেদ আছিল যে কিবা কৰি এবছৰৰ ভিতৰত ধাৰ পৰিশোধ কৰিব লাগিব আৰু নিজক এটা ভাল স্থিতিত আনিব লাগিব। ল'ৰাজনৰ প্ৰচেষ্টা আৰু সততা সঁচাই কামত আহিল। এবছৰৰ ভিতৰত তেওঁ অকল ধাৰ পৰিশোধ কৰাই নহয়, নিজৰ আৰ্থিক স্থিতিও মজবুত কৰি ল'লে। ঠিক এবছৰৰ পিছত সেই তাৰিখতে তেওঁ চেকখন লৈ সেই পাৰ্কখনলৈ আহিলে আৰু বৃদ্ধ লোকজনৰ অপেক্ষা কৰিব ধৰিলে। অলপ সময় পিছত বৃদ্ধ লোকজন অহা দেখিলে। তেওঁ বহুত সন্মান সহকাৰে অভিবাদন জনাই চেকখন আগবঢ়াই কিবা ক'ব খোজোতেই এগৰাকী নাৰ্ছ আহি বৃদ্ধ লোকজনক টানি টানি লৈ যাবলৈ ধৰিলে। ল'ৰাজনে নাৰ্ছজনক সুধিলে, কি হ'ল? নাৰ্ছে ক'লে, এজন মানসিক বিকাৰগ্ৰস্ত লোক। নিজকে জামছেদজী টাটা বুলি কৈ ফুৰে আৰু নিজকে দেশৰ ডাঙৰ উদ্যোগপতি বুলি ভাবে। বাৰে বাৰে পাগলখানাৰ পৰা পলাই আহে। এইটো শুনাৰ লগে লগে ল'ৰাজন অবাক হৈ গ'ল। তেওঁ ভাবিবলৈ ধৰিলে, যিখন চেকে তেওঁৰ আত্মবিশ্বাস জগালে আৰু যাৰ ফলত তেওঁ নিজৰ কেৰিয়াৰ পুনৰ গঢ়িলে আৰু নিজৰ সম্পূৰ্ণ ধাৰ পৰিশোধ কৰিলে, সেইখন চেক নকল আছিল।